গুড মৰ্ণিং এভৰিৱান। স্বাগতম জনাইছোঁ আপোনালোক সকলোলৈকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। এয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ চিলাপথাৰ ঘৰৰ পৰা। আজি আছে আমাৰ লক্ষ্মিকা বেটীৰ অন্নপ্ৰসন্ন। আজি ৰাতিপুৱাৰ পৰা ৰ'দটো ইমান টানকৈ ওলাইছে আৰু গৰমো বহুত বেছি পৰিছে। এয়া হৈছে মোৰ মা, এগৰাকী মোৰ শাহুমা হয়। হালধীয়া পিন্ধাগৰাকী মোৰ মা আৰু গুলপীয়া পিন্ধাগৰাকী শাহুমা হয়। এয়া তাই প্ৰথমতে ধানখিনিয়ে চুলে, তাৰপিছত তাই কিতাপ চুলে। এনেকৈ কৰি গোটেই বস্তুখিনিকে বৈ এটা এটাকৈ চোৱাই দিলে। চবেই কৈছে লক্ষী আহিছে, লক্ষী আহিছে। হয় বাৰু, তাই জন্ম হওঁতেও সকলোৱে কৈছিলে লক্ষী আহিছে ঘৰলৈ, লক্ষী আহিছে বুলি। তাই জন্ম হৈয়ে আমাক প্ৰথমতে মা দেউতা হোৱাৰ অনুভৱখিনি দিলে। তাই যিদিনা জন্ম হৈছে সেইদিনাখনে মোৰ মানুহজনেও এটা নতুন চাকৰি লাভ কৰিছে, যিটো নেকি তেওঁ এতিয়া বৰ্তমান কৰ্মৰত হৈ আছে। বহুতে কন্যা সন্তানক বোজা বুলি ভাবে। আমি কিন্তু আমাৰ ছোৱালীজনীক লৈ সদায় লাকি ফিল কৰোঁ। তাই আমাৰ ঘৰখনৰ লখিমী হয়। ইমান বেছি গৰম হৈছে নহয়, তাই একদম পূৰা কান্দিবলৈ ধৰিলে, আমনি কৰিবলৈ ধৰিলে। সেইটো কাৰণে তেনেকৈ একো ভালদৰে ভিডিঅ' কৰাই নহ'ল। যি অকণমান আৰু তোলা হ'ল, বাকী মই মোবাইল ৰুমতেই থৈ দিয়া হ'ল। ভালকৈ ভিডিঅ' কৰাই নহ'ল, খোৱা বোৱাবোৰ, আলহী অহাবোৰ। আজি বহুত বেছি গৰম পৰিলে, সেইটো কাৰণে ভালকৈ ভিডিঅ' কৰাই নহ'ল। দিনৰ ভিডিঅ'বিলাক ভাবিলোঁ এতিয়া ভিডিঅ'টো অকণমান আৰম্ভ কৰোঁ। বেটীৰ অন্নপ্ৰসন্ননো কি উঠিলে তাকে আপোনালোককো অকণমান দেখাওঁ বুলি লৈছোঁ। এতিয়া ওচৰৰ পৰা দেখাওঁ।
এই কাণফুলিযোৰ দিছিল তাই মামাকে, মানে মোৰ দাদাই দিছিল। আৰু এই চেণ্ডেল বাৰু আমিয়ে দিছিলোঁ ঘৰৰ পৰা।